তৰা হো বেলিত লৈ চোৱাচোন আমালৈ চাই কেনেকৈ হাঁহি আছে কতা মই দেখোন দেখাই নাই নাই তুমি সেইবোৰ নুবুজিবা বাৰু তৰা কোৱাচোন আমাৰ প্ৰেমৰ কথা যদি তোমালোকৰ ঘৰত গম পায় তেতিয়া আমাৰ কি হ'ব মই সেইবোৰ একো নাজানো মই এটাই জানো মই মাথা তোমাক ভাল পাওঁ অভি ময়ো তোমাক ভাল পাওঁ কিন্তু তুমি মোৰ লগত এনেদৰে সদায় থাকিব পাৰিবানে কিয় সুধিলা কিয় মানে তোমালোক হৈছা ডাঙৰ ঘৰৰ মানুহ আৰু আমাকতো জানাই এটা সৰু ভগাচিগা ঘৰত থকা মানুহ অভি মই তোমাক ভাল পাওঁ তোমাৰ সম্পত্তি লোভ কৰি মই তোমাক ভাল পোৱা নাই মই মাথো তোমাৰ অভি মই মাথো তোমাৰ ময়ো তোমাক ভাল পাওঁ তৰা দেউতা চাহ লোৱা দে মাজনী খাই লওঁ দেউতা কথা এটা নহয় কি কথাও মাজনী এইকেইদিন দাদাৰ আচৰণবোৰ বৰ ভাল দেখা নাই তই কি ক'ব খুজিছ মাজনী মানে দাদাই ৰাণী হাজৰিকাৰ জীয়েকৰ লগত বৰকৈ ঘূৰা ফুৰা কৰিছে তাকেও সিহঁত হৈছে ডাঙৰ ঘৰৰ মানুহ আৰু আমি হৈছোঁ সৰু ঘৰৰ মানুহ দেউতা আপুনি তাক বুজাব হ'ব বাৰু মই তাক বুজাম তই এতিয়া ভিতৰলৈ যা হ'ব দেউতা হে প্ৰভু মোৰ ল'ৰাটো যাতে একো নহয় তুমি কিবা কৰিবা প্ৰভু মাজনী মাজনী অ মাজনী অ মা কি হৈছে তোৰ নাই মা একো হোৱা নাই নিশ্চয় তোৰ কিবা এটা হৈছে মই এদিন লক্ষ্য কৰি আছো নাই মা মোৰ একো হোৱা নাই এইবোৰ তোমাৰ ভ্ৰম মা নাই নিশ্চয় তাই কিবা এটা হৈছে ৰাজা ঐ ৰাজা মম মোক মাতিছিলা তোৰ ঘৰৰ একদিন কি হৈছে জানো তাই মোকো ভালকে মাতবোল নকৰা হৈছে তুমি এইবোৰ কি কৈছা কেনেবাকে তাই প্ৰেমত পৰা নাইতো তাকে কথাটো ময়ো ভাবিছো কিন্তু সি কোন হ'ব পাৰে মম আপুনি চিন্তা নকৰিব মই তাক চাই ল'ম তাক তহঁতে চাবি ময়ো ভাল ল'ৰা এটা চাই তাইক বিয়াখন দি দিম ঠিক আছে মম তুমি চিন্তা নকৰিবা হেল্ল' অঁ তহঁতি ক'ত আছ অঁ কাইলৈ মোক লগ কৰিবিচোন অঁ নহয় মানে তহঁতৰ লগত কথা অলপ আছে কাইলৈ লগ কৰিবি হা ঠিক আছে হ'ব দে ৰাখিছোঁ ৰচোন জানো তোৰ ভণ্টি নহয় জানো অঁ তুমিতো মোৰ ভণ্টি তাই ইয়াত কি কৰি আছে এনেবাকে তাই ভাল পোৱা ল'ৰাটো নহয়তো মই তাই এতিয়া একো নকৰিবি আগতীয়াকৈ মমক কথাটো জনাই ল
চাল্লা আজি মই তাক কি আছে তহঁতৰ কেইবাৰ হুলস্থুল কৰি আছ? আমাৰ ভণ্টি কাক ভাল পায় তুমি জানা তুমি শুনিলে লাজত বাহিৰলৈ ওলাব নোৱাৰা হ'বা সোনকালে কথা কি হৈছে কি হৈছে মানে আমাৰ ঘৰে ভিক্ষাৰী বুঢ়া ল'ৰাক ভাল পায় কি এই ছোৱালীজনী আমাৰ সকলো মান সন্মান কেছ কৰিলে হয় মম মই সোনকালে কিবা এটা কৰিব লাগিব নহ'লে আমাৰ সকলোৰে মান সন্মান সকলো শেষ হৈ যাব কি কৰিব লাগে আকৌ তোক শিকাব লাগিব নেকি হ'ব মম তুমি চিন্তা নকৰিবা ক'ত গৈছিলি মা মই দেখোন তোমাক কৈছিলে বেবীহঁতৰ ঘৰলৈ যাওঁ তই বেবীহঁতৰ ঘৰলৈ গৈছিলি নে তই বিকশটোক লগ কৰিবলৈ গৈছিলি তুমি কাৰ কথা কৈছা মা তাই এতিয়া আকৌ বুজি নোপোৱাই হ'লে সেই মই নয়নৰ পুতেকৰ কথা কৈছো মা তুমি তাক একো নকৰা প্লিজ সকলোক মান সন্মান শেষ কৰি দিলি দাদা মই কাৰো মান সন্মান শেষ কৰা নাই মা মই তাক বহুত ভাল পাওঁ মা মই অভিক বহুত ভাল পাওঁ আৰু তাক নাপালে মই মৰি থাকিম মা মা মই মৰি থাকিম আনকি এইবোৰ কি হৈ গ'ল তাকে এইবোৰ সকলো মোৰে ভুল মই তাই সোনকালে বিয়াখন ঠিক কৰিব লাগিব কথাই লওঁ অভি ৰাভি ৰাভা ৰচোন ইমান অধৈৰ্য নহবি নমস্কাৰ আপুনি পালেহি আহক মম শুনিছা নাই আলহী আহিছে আহা মম আহা ভালে কুশলে পালেহি নহয় পালোহি ভালে কুশলে বতৰ অসুবিধা হোৱা নাইতো নাই একো অসুবিধা নাই তৰা তুমি ৰোৱা হা দৰা আহিছে মই চাই ঘৰলৈ যাওঁ নাই নাই মই অভিৰ নহ'লো যেতিয়া আৰু কাৰো নহওঁ মই অভিৰ অবিহনে জীয়াই থাকিব নোৱাৰো তুমি আমেৰিকাত থকা কিমান দিন হ'ল মই আমেৰিকাত থকা প্ৰায় 3 বছৰ মানেই হ'ল ৰাজা তই এওঁলোকৰ লগত কথা পাত মই ভিতৰৰ পৰা আহোঁ ঠিক আছে যোৱা তুমি কিবা কৰি আছা নে হয় মই সৰুৰ পৰা জব এটা কৰি আছো জবটো সোমোৱা কিমান দিন হ'ল বেছি দিন হোৱা নাই প্ৰায় 1.5-2 বছৰমান হৈছে মাজনী অ মাজনী দৰ্জাখন খুলচোন আলহী আহি পালেহি মাজনী অ মাজনী দৰ্জাখন খুলচোন ৰাজা ঐ ৰাজা মাজনী ঐ ৰাজা মম মই গৈছো আপুনি ভকচোন দেই মই ভিতৰৰ পৰা আহিছো ঠিক আছে তুমি কিয়
হুলস্থুল কৰি আছা বাহিৰত আলহী আছে চানে ৰজা মাজনে ৰজাখন নুখোলা হ'ল কিয় নাজানো ভণ্টি মা ভণ্টি খোল ভণ্টি চাও মাৰ খালি ভণ্টি তই কি ভণ্টি তই পৰা নাই পৰা পৰা কৈছনে অধৈৰ্য নহবি ৰচোন ৰহ নাই তাই মোক এৰি যাব নোৱাৰে মিলন তাই মোক এৰি যাব নোৱাৰে তাই মোক বহুত ভাল পায় জানো তাই মোক বহুত ভাল পায় খুৰা তৰা খুৰা ঐ তৰা এইফালে ওলাই আহচোন ইয়াৰ কি হৈছে চাওঁ কিছু খুৰা কি হলো তহঁতে কিয় ইমান হুলস্থুল কৰি আছ দেউতা কি হ'ল দেউতা কিয় কান্দিছ অ দেউতা তৰা মোক এৰি থৈ গুচি গ'ল তই কি কৈছো এইবিলাক দেউতা তৰাই আমাক এৰি চিৰদিনৰ কাৰণে গুচি গ'ল দেউতা কি ভণ্টি তৰা আৰু আমাৰ মাজত নাই ভণ্টি হে ভগৱান তুমি এইবোৰ কি কৰিলা মোৰ ল'ৰাটো এইবিলাক কি কৰি আছা ভগৱান কি কৰিছা দাদা তই নাকান্দিবি তই কান্দিলে তৰাই আত্মাই শান্তি নাপাব ভণ্টি মই তৰা ওচৰলৈ যাওঁ ভণ্টি মই তৰা ওচৰলৈ যাওঁ কি